হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ এনে এটা ভিডিঅ'লৈ। প্ৰথমতে সকলোকে সুপ্ৰভাত। বৰ্তমান বাজিছে 5টাই বাজিব আৰু আজি আমি যাম বগীবিল। মই আৰু লগৰ কেইজনমান যাম বুলি ভাবিছিলোঁ, কিন্তু লগৰ দুজন মানে কল উঠাই নাই। এজনে কল উঠালে বাৰু, সি চকীডিঙি ৰখি থাকিব আৰু মই এতিয়া ইয়াৰ পৰা ওলাম আৰু সেইটো আমি আজি চাইকেলেৰে যাম। মানে ৰাতিপুৱাই চাইকেল চলাম বুলি ভাবিছোঁ বগীবিললৈ। ৰাতিপুৱা চাইকেল চলোৱাৰ মজাই বেলেগ। এতিয়া 5টা বাজিলে, ৰ'দ ওলাও হৈ আছে। অলপ সোনকালে আমি প্লেনিংটো কৰিব লাগিছিলে নেকি, 4টামান বজাত, তেতিয়া আৰু বেছি ভাল লাগিলেহেঁতেন। কিয় পাতা 11টা-12টা বজাত উঠা মানুহ, এনেকুৱা 5টা বজাত যে ইমান পোহৰ হয় বুলি। যি কি নহওক গৈ থাকোঁ। তো মেইন ৰোড ওলালোঁ আৰু লগৰ এজনে আকৌ কল কৰিছেগৈ উঠিলোঁ বুলি, সিও যাব। মানে এতিয়া আমি মিলাই 3জন হ'লোঁ। আৰু আগফালে আংকুল এজনে চাইকেল চলাই গৈ আছে, হেলমেট পিন্ধি। হাই আংকুল। आपका घर? आप रोज साइकिल चलाता है? हाँ। कितना किलोमीटर? 60-70-80 लगे। 60-70? वाह। आज कहाँ तक जाएगा आप? आज अभी डनबस्को से फिर आऊँगा बकुल दलंग के बाद नागरा से। हाँ हम लोग भी आज जाने वाला है, बोगी भी जाऊँगा आज हम लोग। हाँ सर। हम और है क्या? कुछ नहीं है, ऐसे ही हम लोग प्लानिंग करके। अच्छा। हमारा दोस्त लोग। आपका घर? मेरा घर सराइडो में, लेकिन मैं रहता हूँ यहाँ पर। हाँ गुड। हाँ। आपका एज? 72। 72। सैल्यूट अंकुल का, सैल्यूट। थैंक यू सो मच। इतना एज में भी इतना दूर साइकिल चलाता है। थैंक यू सो मच। हाँ मिलके बहुत अच्छा लगा। और हेल्थ के लिए हाँ। मेरा नंबर ले लीजिए। 844। हाँ। फिर कभी मिलेंगे। हाँ, एक साथ चलाएंगे। हाँ बाय बाय। आप वीडियो भेजा दीजिए। हाँ ठीक है गाइज। सैल्यूट आंकुल जनक, 72 ইয়াৰ্ছতো চাইকেল চলায় 60-70 কিলোমিটাৰ। তো আহি পালোঁ চকীডিঙি চাৰিআলি আৰু লগৰজনক এতিয়া কল কৰিব লাগিব। গাইজ এয়া পাৰ্টনাৰ এজনক লগ পালোঁ আৰু এজন আহি আছে। एक दोस्त को मिल गया। इतना लेट करता है ना, तो टाइम का आता पता नहीं होता है क्या। खबर ভাল? बढ़िया। अरे आसामीस में बोलो। ভাল গাইজ আমি 3টাই ওলাইছোঁ আৰু বগীবিললৈ, আৰু দুজনটো কলে ৰিচিভ নকৰিলে। অকল প্লেন বনালে, কল ৰিচিভ নকৰিলেগৈ। আমি ভাবিলোঁ শ্বৰ্টকাট দি যাম বুলি। যাওঁ আমি ভাবিছিলোঁ শ্বৰ্টকাট হৈ যাম বুলি, কিন্তু মেহেৰে কৈছে মেইন ৰোডৰ পৰা যোৱাৰ মজাটো বেলেগ বুলি। তো সেইকাৰণে মেইন ৰোডৰ পৰাই যাম। এতিয়া আকৌ চকীডিঙি পালোঁগৈ। এতিয়া ইয়াৰ পৰা ক'লে পাম ন? আমলাপতি হৈ যাম। ধেত তেৰিকা, তেল ডিপু বন্ধ, নহ'লে ভৰাম বুলি ভাবিছিলোঁ। পূৰা ফুল টেংকি। গাইজ তো আহি পালোঁ। এতিয়া আমি আমলাপতি, ইয়াৰ পৰা ক'লে যাব লাগিব? লেফ্ট। तो इधर से लेफ्ट जाना पड़ेगा। तो गाइस हम लोग पहुंच गया यूनिवर्सिटी, माने यूनिवर्सिटी पालू और ইয়াৰ পৰা বহুত বাৰ অহা যোৱা কৰিছোঁ, কিন্তু ওপৰত উঠিয়ে পোৱা নাই আজিলৈকে। উঠিব লাগিব এদিন। আৰু ইয়াৰ পৰা সোমাই ইউনিভাৰ্চিটি পাৰ্কো মই সোমাই পোৱা নাই। এনেকৈতো বগীবিল বহুতবাৰ গৈ পাইছোঁ, কিন্তু চাইকেলেৰে এবাৰ যোৱা নাই। তো ভাবিলোঁ আজি চাইকেলেৰে যাম। চিধা গ'লেও পায়, কিন্তু আমি যাম ৰাইট ছাইড। মেইন ৰোডত গ'লে গাড়ী অহা যোৱা কৰি থাকে, ইয়াত ইমান অহা যোৱা নকৰে। চলো। ओए मेहर, किधर आ गया हम लोग? तवांग जा रहा है। মেহেৰে ইমান অসমীয়া নেজানে ভালকৈ, তেজপুৰৰ হয়, গতিকে মাজে মাজে হিন্দী সেইকাৰণে কৈ আছোঁ। ये देखो क्या हो गया। मार आम इधर है, उधर नहीं। 20 মিনিটমান হ'ল আম পাৰি আছে। পকা আম কিন্তু পৰা নাই, কেঁচা আমহে পৰিছে। চক বগীবিল আৰু 11 কিলোমিটাৰ। ভাবিছিলোঁ 7টা আগত পাম বুলি, কিন্তু এতিয়া 6:46 হ'লগৈ। বল অলপ স্পীড যাম বল। मेहर साइकिल चला कर कैसा लग रहा है? मज़ा आ रहा है ना? मौसम भी बहुत अच्छा है ना, धूप नहीं निकल रहा है। বগীবিল ইটো চাইডে আছে, কিন্তু অথনি মেহেৰে আম খাব নাপালে, সেইকাৰণে এতিয়া প্ৰকাশৰ লগৰজনৰ ঘৰত আম খাব গৈ আছোঁ। দিল আচ্ছা লগ ৰহা है ना अभी? खुश। मेहर हम लेके आ गया।
लेके आ गया क्या करेगा वो कहाँ से लेके आया पेड़ से तोड़ के नींबू पेड़ से आम लेके आया वाह ए बगी प्लेट खाम देই निमख जलकिया লৈ যাম দেই खाबी ना अरे खाएगा कि नहीं पका वाला आम है, इसको नमक से नहीं खाता है। खाता है बहुत अच्छा लगता है हम तुमको खिलाएगा ना ए लड़का बहुत खुश है आम मिलके गाइस तो प्रकाशर লগৰ ঘৰত গ'লো আম খালোঁ আৰু চাও খাইছিলে তাত ভিডিঅ' নবনালোঁ লাজ লাগে ন লগৰ আগত বনাব ভাল লাগে কিন্তু তেনেকৈ বেলেগৰ আগত বনাব লাজ লাগে অলপ চলপ তো এতিয়া বগীবিল পাম আৰু মথাউৰিটো উঠিলে বগীবিল পাম আৰু এয়া মথাউৰি উঠিয়ে সেই বগীবিল দলংখন দেখা পাইছোঁ ইয়াৰ পৰা গ'লে প্ৰায় কাঞ্চনজংঘা মানে বগীবিল দলঙৰ তলত যাব পাৰি কিন্তু আমি এতিয়া বগীবিল দলঙৰ ওপৰেদি যাম মানে বগীবিল দলঙৰ ওপৰত যাম গাইছ শ্বৰ্টকাট ৰাস্তা আমি এইটো চাইডে ঘূৰি নগ'লোঁ আৰু একদম ডাইৰেক্ট ইয়াৰ পৰা উঠিছোঁ এয়া দলং পাম আৰু কিন্তু দলঙৰ সন্মুখত চেকিং বহে এই তহঁতৰ লাইচেঞ্চ আছে নাই লাইচেঞ্চ আছে পলিউশ্যন আৰ চি চব আছে এই নহ'লে অ'কে চলো গাইছ ফাইনেলি দলঙৰ ওপৰত উঠিলোঁ আৰু আজি প্ৰথমবাৰ গম পালোঁ চাইকেল চলাবোৰকো পুলিচে ধৰে চাইকেল চলাবোৰকো পুলিচে ধৰে নেকি বাৰু আজি গম পালোঁ আৰু পুলিচখিনিয়ে ৰখাই আমাক কৈছে চাইকেল ষ্টাৰ্ট কৰিবি নেকি আমি ষ্টাৰ্টৰ ৰেচটো নাজানো হয় নাই তো ইয়াতে ফটো তুলিবৰ কাৰণে অলপ ৰখি ল'লোঁ ফটো মেইন মই আগত ওলাইছোঁ বৰষুণ অলপ অলপকৈ দিছে সেইকাৰণে পূৰা কুঁৱলী কুঁৱলী হৈ আছে এতিয়া আমি যাম তললৈ মানে কাঞ্চনজংঘা চাইডে মেৰ কেঁচা লগা বগীবিলাকে মজা না চলো 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 এতিয়া আমি গৈ আছোঁ কাঞ্চনজংঘা যোৱা ৰাস্তাৰ পৰা কাঞ্চনজংঘালৈ কাঞ্চনজংঘা সোমাম নে নোসোমাওঁ চাই ল ঐ ধৰ নেই ধৰ অথনি আমি আছিলোঁ ওপৰত এতিয়া আহি গ'লোঁ তলত গাইছ পূৰা কুঁৱলী বৰষুণো দি দিলেগৈ আমি ইয়াত দলঙৰ তলত ৰখি আছোঁ ইয়াত কিবা খাম খাই পিনে যামগৈ আৰু তো গাইছ ভোক লাগি আছিলে সেইকাৰণে বৰষুণত তিৰি হ'লেও খাব গ'লোঁ আৰু ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই আছোঁ বগীবিল আকৌ অন্য এটা ভিডিঅ' লগ পাম বাই বাই